সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ কোকৰাঝাৰ জিলা সমিতিৰ উদ্যোগত আমচুৰ দক্ষিণ কামৰূপ জিলা সমিতিৰ চম্পাপাৰা আঞ্চলিক সমিতিৰ সাধাৰণ সম্পাদক লোহিত হুছেইনৰ হত্যাকাৰীক কৰায়ত্ব কৰাৰ দাবীত আজি চালাকাটিত মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰে আমচুৱে। আমচুৰ কোকৰাঝাৰ জিলা সভাপতি জমিৰ আলী শ্বেখ, কাৰ্যকৰী সভাপতি জহিৰুল ইছলাম, উপ সভাপতি আব্দুল লতিফ, সাধাৰণ সম্পাদক জাকিৰ হুছেইন, ইদ্ৰিছ আলীকে ধৰি মুখ্য সাংগঠনিক সম্পাদক ছমিনুৰ আলী, সাংগঠনিক সম্পাদক আমিৰ হুছেইন আজিৰ মানৱ শৃংখল কাৰ্যসূচীত উপস্থিত থাকি লোহিত হুছেইনৰ হত্যাকাৰীক অতি শীঘ্ৰে গ্ৰেপ্তাৰ কৰি কঠোৰ শাস্তি প্ৰদান কৰাৰ দাবী উত্থাপন কৰিছে। ব্যুৰো ৰিপৰ্ট BN লাইভ ফাৰ্ষ্ট। সদৌ অসম সংখ্যালঘু ছাত্ৰ ইউনিয়ন চমুকৈ আমচুৰ কেন্দ্ৰীয় সমিতিৰ নিৰ্দেশমতে আমি কোকৰাঝাৰ জিলা সমিতিয়ে এক ঘণ্টীয়া মানৱ শৃংখল কাৰ্যসূচী ৰূপায়ণ কৰিলোঁ আৰু এই কাৰ্যসূচীৰ জৰিয়তে আমি অসমৰ মাননীয় মুখ্যমন্ত্ৰী তথা অসমৰ DGP DIG অনুৰোধ জনাওঁ যাতে আমাৰ যি দক্ষিণ কামৰূপত আমাৰ আমচুৰ এজন তেজাল যুৱকক চোকা অস্ত্ৰৰে হানি খুচি হত্যা কৰা হ'ল। এই হত্যাৰ লগত জড়িত থকা দুষ্কৃতিকাৰীসকলক অতি শীঘ্ৰে কৰায়ত্ব কৰিব লাগে আৰু তেওঁলোকক ফাষ্ট ট্ৰেক আদালতৰ জৰিয়তে কঠোৰৰ পৰা কঠোৰতম শাস্তি দিয়াৰ ব্যৱস্থা কৰিব লাগে আৰু যদি এইখিনি কাম অতি শীঘ্ৰে নকৰে তেন্তে গোটেই অসম বিজেপি আমি গণতান্ত্ৰিকভাৱে আন্দোলনৰ কাৰ্যসূচী হাতত ল'ম আৰু তেতিয়া যদি কোনো ধৰণৰ অপ্ৰীতিকৰ ঘটনাৰ সৃষ্টি হয় ইয়াৰ বাবে দায়ী হ'ব কেৱল অসম চৰকাৰ আৰু অসমত গৃহ বিভাগৰ দায়িত্ব থকা অসমৰ মাননীয় মুখ্যমন্ত্ৰী, অসমৰ DGP DIG আৰু আমি বাৰে বাৰে অনুৰোধ জনাই আছোঁ যে এইখন অসমত আইন শৃংখলা বিঘ্নিত ঘটিছে। অতি শীঘ্ৰে অসমৰ মাননীয় মুখ্যমন্ত্ৰী গৃহ বিভাগৰ দায়িত্বৰ পৰা পদত্যাগ কৰিব লাগে আৰু ভাল এজন মন্ত্ৰীক বা ভাল এজন ব্যক্তিক গৃহ বিভাগৰ দায়িত্বটো অৰ্পণ কৰিব লাগে।